স্যার আজি 7 দিন মানৰ পৰা মোৰ হাগা হৈ আছে কমা নাই ও হাগা আছে নেকি কি খাইছিলি ন তই পিজ্জা আৰু বাৰ্গাৰ খাইছিলো লগতে আৰু চিকেনো মাৰি দিছিলো একেলগে সেইখালি তো হাগা নহয় এই আৰু কিবা খাইছিলি নেকি এই লগত এই নহয় স্যাৰ মূলৰ তৰকাৰী দি ভাত খাইছিলো সেইকাৰণে হাগাটো কমা নাই ও মূলৰ পৰা খালি হাগা নহয় কি হ'ব এই গৰমত এই দেচোন কও পায়খানাটো কেনাই স্যাৰ কেনাই বুলি নো কও এই পায়খানাটো চৰকাৰী দক ভাঙা চিঙা কিবাকে হাগবা পৰা হৈ আছো দক তাত বুঢ়বা ৰাতিপুৱা মাথা নষ্ট নকৰিবি দেই তোৰ বস্তু তোৰ গুটো কেনেকুৱা আছে কিমান পাতলা আছে স্যাৰ গুটো ইমানেই পাতলা আছে আপুনি মুখত লৈ কুলু কুলু কৰি থাকিব পাৰিব তোক এতিয়া ঔষধ লিখি দিছো ফাৰ্মাচীত লবি ভাল পাবি যা তোৰ কি পেচেণ্ট আহে